বন্ধুসকল, বিবাহৰ আগতে দৰা আৰু কইনাৰ উভয়ৰে জন্ম ৰাশি, জন্ম নক্ষত্ৰ, গণ আদি মিলাই শুভ অশুভ বিচাৰ কৰা হয়, যাক আমি জোটক বিচাৰ বুলি কওঁ। হয় বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে কোন ৰাশিৰ ল'ৰাই কোন ৰাশিৰ ছোৱালীক বিয়া পাতিলে ৰাজজোটক বুলি ধৰা হয় বা কেতিয়া উত্তম বুলি ধৰা হয়, কেতিয়া মধ্যম বুলি ধৰা হয় আৰু কোনবোৰ ৰাশি বৰ্জনীয় সেই সম্পৰ্কে কিছু কথা কম। ইয়াৰ আগতে আপোনালোকক এটা কথা স্পষ্ট কৰি থৈ দিওঁ যে বিবাহৰ এই জোটক বিচাৰ অকল ৰাশিৰেই মিলাই চোৱা নহয়। মুঠতে 8 প্ৰকাৰে ইয়াক বিচাৰ কৰা হয়, যেনে বৰ্ণকোট, বৈশ্যকোট, তৰাকোট, যোনিকোট, গ্ৰহ মৈত্ৰীকোট, গণ মৈত্ৰীকোট, ৰাশিকোট আৰু নাৰীকোট। যদিহে কিবা কাৰণত ৰাশিৰ ক্ষেত্ৰত নিমিলে তেতিয়াও চিন্তা কৰিব নালাগে। এই প্ৰকাৰসমূহৰ দ্বাৰাও বিচাৰ কৰি চোৱাৰ ব্যৱস্থা আছে। অৰ্থাৎ যদিহে কেতিয়াবা কিবা কাৰণত ৰাশিটো মিল নহয়, দৰাৰ ৰাশি আৰু ছোৱালীৰ ৰাশি যদি মিল নাখায়, তেন্তে এই অন্য প্ৰকাৰবিলাকেৰেও বিচাৰ কৰি চোৱাৰ ব্যৱস্থা আছে। কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ৰাশিৰ বিষয়েহে জনাম। অৰ্থাৎ ল'ৰা বা দৰাৰ ৰাশি অনুযায়ী কি ৰাশিৰ ছোৱালী বিয়া পাতিব পাৰে, কেতিয়া সিহঁতৰ মিলনটো ৰাজজোৰা বুলি ধৰা হ'ব, কেতিয়া উত্তম মিলন বুলি ধৰা হ'ব, কেতিয়া মধ্যম বুলি ধৰা হ'ব আৰু কি ৰাশি বৰ্জনীয় সেই সম্পৰ্কে কিছু কথা কম। আপোনালোকে চাব, ল'ৰাৰ ৰাশি যদি মেষ হয় আৰু ছোৱালীৰ যদি মেষ, মিথুন, মকৰ, কুম্ভ, কৰ্কট হয়, তেতিয়া ৰাজজোটক হ'ব। আৰু এই ৰাজজোটক সৰ্বশ্ৰেষ্ঠ বুলি ধৰা হয়। যদিহে কিবা কাৰণত গণ, বৰ্ণ, পুষ্য ইত্যাদি নিমিলে, অৰ্থাৎ অন্য প্ৰকাৰত যদি অশুভ হয়, তেতিয়াও ৰাজজোটকৰ ক্ষেত্ৰত বিবাহ কৰাব পাৰি বুলি কোৱা হয় বা ই শুভ ফল দিয়ে বুলি কোৱা হয়। ঠিক তেনেদৰে মেষ ৰাশিৰ ল'ৰাৰ বাবে ধনু ৰাশি উত্তম বুলি গণ্য কৰা হ'ব, মীন আৰু বৃশ্চিক ৰাশি মধ্যম বুলি গণ্য কৰা হয় আৰু বৃষ, সিংহ, কন্যা আৰু তুলা ৰাশি বৰ্জনীয় ৰাশি বুলি কোৱা হয়। ঠিক তেনেদৰে যদিহে ল'ৰাজনৰ ৰাশি বৃষ হয়, তেতিয়াহ'লে বৃষ, কৰ্কট, সিংহ, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশিটো হ'ব সিহঁতৰ বাবে ৰাজজোটক। মকৰ ৰাশিটো হ'ব উত্তম জোটক বা উত্তম মিলন। মেষ আৰু যদি তুলা ৰাশিৰ ছোৱালী হয় বা ছোৱালীজনীৰ ৰাশি যদি মেষ আৰু তুলা হয়, তেতিয়াহ'লে মধ্যম জোটক বুলি কোৱা হ'ব। আৰু মিথুন, কন্যা, ধনু বৰ্জনীয় ৰাশি বুলি কোৱা হৈছে। ঠিক তেনেদৰে মিথুন ৰাশিৰ ক্ষেত্ৰত মিথুন, সিংহ, কন্যা, মীন, মেষ হ'ব ৰাজজোটক, কুম্ভ হ'ব উত্তম জোটক, বৃষ আৰু মকৰ হ'ব মধ্যম জোটক, কৰ্কট, তুলা, বৃশ্চিক আৰু ধনু হ'ব বৰ্জনীয় ৰাশি। নেক্সট, কৰ্কট ৰাশিৰ বাবে কৰ্কট, কন্যা, তুলা, মকৰ, মেষ, বৃষ এইকেইটা হ'ব ৰাজজোটক। মীনটো হ'ব উত্তম, মিথুন আৰু ধনু হ'ব মধ্যম, সিংহ, বৃশ্চিক আৰু কুম্ভ হ'ব বৰ্জনীয়। ঠিক তেনেদৰে সিংহ ৰাশিৰ বাবে সিংহ, তুলা, বৃশ্চিক, বৃষ, মিথুন এইকেইটা হ'ব ৰাজজোটক। অৰ্থাৎ এই ৰাশিৰ ছোৱালীৰ লগত বিবাহ কৰিলে ৰাজজোটক বুলি বিবেচনা কৰা হ'ব বা ভাল ফল সিহঁতে পাব। নেক্সট, মেষটো হ'ব উত্তম। অৰ্থাৎ কিবা কাৰণত যদি মেষ ৰাশিৰ লগত বিবাহ কৰাব লগা হয়, তেতিয়াহ'লে তাক উত্তম বুলি ধৰা হ'ব। কৰ্কট আৰু মীন হ'ব মধ্যম, কন্যা, ধনু, মকৰ, কুম্ভ এইটো হ'ব বৰ্জনীয়। নেক্সট, কন্যা ৰাশিৰ বাবে কন্যা, বৃশ্চিক, ধনু, মীন, মিথুন, কৰ্কট এইকেইটা হ'ব ৰাজজোটক। বৃষ হ'ব উত্তম, সিংহ আৰু কুম্ভ হ'ব মধ্যম, মেষ, তুলা আৰু মকৰ হ'ব বৰ্জনীয়। নেক্সট, তুলা ৰাশিৰ বাবে তুলা, ধনু, মকৰ, কৰ্কট, সিংহ হ'ব ৰাজজোটক, মিথুন হ'ব উত্তম, কন্যা আৰু বৃষ হ'ব মধ্যম, মেষ, বৃশ্চিক, কুম্ভ, মীন এইকেইটা হ'ব বৰ্জনীয়। ঠিক তেনেদৰে বৃশ্চিক ৰাশিৰ বাবে বৃশ্চিক, মকৰ, কুম্ভ, বৃষ, সিংহ, কন্যা এইকেইটা হ'ব ৰাজজোটক। কৰ্কটটো হ'ব আপোনাৰ উত্তম, তুলা আৰু মেষ ৰাশি হ'ব মধ্যম, মিথুন, ধনু আৰু মীন হ'ব বৰ্জনীয়। নেক্সট, ধনু ৰাশিৰ বাবে ধনু, কুম্ভ, মীন, কন্যা, তুলা হ'ব ৰাজজোটক, সিংহ হ'ব উত্তম, কৰ্কট আৰু বৃশ্চিক হ'ব মধ্যম, মেষ, বৃষ, মিথুন, মকৰ হ'ব বৰ্জনীয়।
ঠিক তেনেদৰে মকৰ ৰাশিৰ বাবে মকৰ, মীন, কৰ্কট, তুলা, বৃশ্চিক হ'ব ৰাজযোটক, অৰ্থাৎ এইকেইটাৰ লগত নিসন্দেহে বিবাহ কৰাব পাৰিব। কন্যা হ'ব উত্তম, ধনু আৰু মিথুন হ'ব মধ্যম, মেষ, বৃষ, মিথুন, কুম্ভ হ'ব বৰ্জনীয়। নেক্সট কুম্ভ ৰাশিৰ বাবে কুম্ভ, মেষ, বৃষ, বৃশ্চিক, ধনু এইকেইটা হ'ব কুম্ভ ৰাশিৰ বাবে ৰাজযোটক। তুলাটো হ'ব উত্তম, মকৰ আৰু কন্যা হ'ব মধ্যম, মিথুন, কৰ্কট, সিংহ, মীন হ'ব বৰ্জনীয়। নেক্সট মীন ৰাশিৰ বাবে মীন, বৃষ, মিথুন, কন্যা, ধনু, মকৰ এই ৰাশিকেইটা হ'ব ৰাজযোটক। বৃশ্চিকটো হ'ব উত্তম, কুম্ভ আৰু সিংহ হ'ব মধ্যম, মেষ, কৰ্কট, তুলা হ'ব বৰ্জনীয়। বন্ধুসকল, মই আগতে কৈছোঁৱেই, যদিহে কিবা কাৰণত বৰ্জনীয় ৰাশিকেইটাৰ লগত বিবাহ কৰাব লগা হয়, তেতিয়া আপোনালোকে চিন্তিত নহ'ব বা বেয়া ফল পাব বুলি ধৰি নল'ব। কাৰণ এই যোটক বিচাৰ 8 প্ৰকাৰেৰে কৰা হয়। যদিহে সেই 8 প্ৰকাৰত মিলি থাকে, তেন্তে বৰ্জনীয় ৰাশিৰ লগতো বিবাহ কৰালে আপোনালোকে শুভ ফল পাব পাৰে। বন্ধুসকল, এইখিনিতে আপোনালোকে মনত ৰাখিব, এইবিলাকৰ উপৰিও বিয়াৰ আগতে আমি ৰাশি চক্ৰত আৰু কিছুমান কথা মিলাই চাব লাগে। যেনে দৰা কইনাৰ সপ্তম স্থানত কেনেকুৱা গ্ৰহ বহি আছে, শুভ নে অশুভ, সেইবিলাক চাব লাগে। উভয়ৰে পঞ্চম বা সন্তান স্থানত কেনেকুৱা গ্ৰহ আছে, নে কিবা বাধাযুক্ত গ্ৰহ বহি আছে নেকি, সেইবিলাক চাব লাগে। বা কন্যাৰ অষ্টমত কি গ্ৰহ বহি আছে, এইবিলাক চাব লাগে। ইয়াৰ লগতে ছোৱালীজনীৰ বিষকন্যা যোগ আছে নেকি, বা অন্যান্য অশুভ যোগ আছে নেকি, বা ল'ৰাৰ ক্ষেত্ৰত হ'লেও তেনেকুৱা কিবা অশুভ যোগ আছে নেকি, সেইবিলাক চাব লাগে। আৰু যদিহে মাংগলিক যোগ আছে, তেন্তে তাৰ প্ৰতিকাৰসমূহ আপোনালোকে বিয়াৰ আগতে কৰি ল'ব লাগে। তেতিয়াহ'লেহে বন্ধুসকল বিয়াৰ পাছত শুভ ফল পোৱা যায় বুলি জ্যোতিষ শাস্ত্ৰই কৈছে। বন্ধুসকল, আৰু এইবিলাকৰ উপৰিও প্ৰেম বিবাহত কোনো ধৰণৰ বিচাৰ বিবেচনা কৰা নহয় বুলিও কোৱা হয়। যদিহে মনৰ মিলন হৈছে, তেন্তে সেয়াই আটাইতকৈ উত্তম বুলি ধৰা হয়। সাধাৰণতে এইবিলাক আমাৰ এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে আভাস এটা পালে যে কেনেকুৱা ধৰণৰ ৰাশি হ'লে কেনেকুৱা ধৰণৰ ৰাশিৰ লগত বিবাহ সম্পন্ন কৰিব পাৰি, সেই সম্পৰ্কে কিছু কথা আপোনালোকে গম পালে। আৰু বন্ধুসকল, সবিশেষ জানিবৰ কাৰণে বিয়াৰ আগতে আপোনালোকে নিশ্চয় এগৰাকী জ্যোতিষীক লগ ধৰিব, সেয়া আপোনালোকৰ কাৰণে অতি উত্তম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।